নমস্কাৰ বন্ধুসকল, মই বানেশ্বৰ। আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি পুনৰ মই আপোনালোকলৈ কেইটামান অসমীয়া কুইজ লৈ আহিছোঁ। যিকেইটা কুইজৰ প্ৰশ্ন উত্তৰ আমি জানি থকাটো অতিকৈ দৰকাৰী। গতিকে বন্ধুসকল, ভিডিঅ'টো শেষলৈকে চাব। আৰু যদি মোৰ চেনেলটো নতুনকৈ চাইছে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰাৰ লগতে ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব। আহক পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আজি প্ৰথম কুইজটো হৈছে অসমৰ স্বাধীনতা আন্দোলনৰ প্ৰথম শ্বহীদ কোন আছিলে? হয় বন্ধুসকল, অসমৰ স্বাধীনতা আন্দোলনৰ প্ৰথম শ্বহীদ কোন আছিলে? আপোনাৰ উত্তৰটো নিশ্চয় মনত আছে, কমেণ্ট কৰি জনাবচোন। হয় বন্ধুসকল, উত্তৰটো হৈছে পিয়লি ফুকন আৰু জীউৰাম দুলীয়া বৰুৱা। হয়, পিয়লি ফুকন আৰু জীউৰাম দুলীয়া বৰুৱা। আমি পাছৰ প্ৰশ্নটোলৈ যাওঁ। পাছৰ প্ৰশ্নটো হৈছে অসমৰ প্ৰথম উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ কোন আছিলে? হয় বন্ধুসকল, অসমৰ প্ৰথম উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ কোন আছিলে? যদি আপোনাৰ উত্তৰ মনত আছে তেনেহ'লে কমেণ্ট কৰি জনাবচোন। হয় বন্ধুসকল, উত্তৰটো হৈছে হলিৰাম ডেকা। হয়, সৰ্বপ্ৰথম অসমৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হলিৰাম ডেকা আছিলে। আমি পাছৰ কুইজটোলৈ যাওঁ। পাছৰ কুইজটো হৈছে সৰ্বপ্ৰথম ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰীসভাত অসমীয়া মহিলা মন্ত্ৰী কোন আছিলে? হয় বন্ধুসকল, সৰ্বপ্ৰথম ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰীসভাত অসমীয়া মহিলা মন্ত্ৰী কোন আছিলে? উত্তৰটো যদি আপোনাৰ মনত আছে কমেণ্ট কৰি জনাব মোক। হয় বন্ধুসকল, উত্তৰটো হৈছে ৰেণুকা দেৱী বৰকটকী। হয়, ৰেণুকা দেৱী বৰকটকী। আমি পাছৰ কুইজটোলৈ যাওঁ। পাছৰ কুইজটো হৈছে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ সৰ্বপ্ৰথম অসমীয়া ন্যায়াধীশ কোন আছিলে? হয় বন্ধুসকল, ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশ কোন আছিলে? উত্তৰটো যদি আপোনাৰ মনত আছে কমেণ্ট কৰি জনাব মোক। হয় বন্ধুসকল, উত্তৰটো হৈছে পাৰ্বতী কুমাৰ গোস্বামী। হয়, উত্তৰটো হৈছে পাৰ্বতী কুমাৰ গোস্বামী। আমি পাছৰ কুইজটোলৈ যাওঁ। পাছৰ কুইজটো হৈছে প্ৰথম অসমীয়া ৰাজ্যপালজন কোন আছিলে? হয় বন্ধুসকল, প্ৰথম অসমীয়া ৰাজ্যপালগৰাকীৰ নাম কি আছিলে? যদি আপোনাৰ মনত আছে কমেণ্ট কৰি জনাব মোক। হয় বন্ধুসকল, উত্তৰটো হৈছে বিষ্ণুৰাম মেধি। হয়, উত্তৰটো হৈছে বিষ্ণুৰাম মেধি। আমি পাছৰ কুইজটোলৈ যাওঁ। পাছৰ কুইজটো হৈছে প্ৰথম অসমীয়া ৰাষ্ট্ৰপতিগৰাকীৰ নাম কি আছিলে? হয় বন্ধুসকল, প্ৰথম অসমীয়া ৰাষ্ট্ৰপতিগৰাকীৰ নাম কি আছিলে? উত্তৰটো নিশ্চয় আপোনাৰ মনত আছে, কমেণ্ট কৰি জনাব মোক। হয় বন্ধুসকল, উত্তৰটো হৈছে ফখৰুদ্দিন আলি আহমেদ। হয়, উত্তৰটো হৈছে ফখৰুদ্দিন আলি আহমেদ। আমি পাছৰ কুইজটোলৈ যাওঁ। পাছৰ কুইজটো হৈছে প্ৰথম অসমীয়া মহিলা মুখ্যমন্ত্ৰী কোন আছিলে? হয় বন্ধুসকল, অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিলে? উত্তৰটো নিশ্চয় মনত আছে আপোনাৰ, কমেণ্ট কৰি জনাব। বন্ধুসকল, উত্তৰটো হৈছে ছৈয়দাৰ আনোৱাৰ তাইমুৰ। হয় বন্ধুসকল, উত্তৰটো হৈছে ছৈয়দাৰ আনোৱাৰ তাইমুৰ। বন্ধুসকল, আজি কুইজৰ শিতানত আপুনি কেইটা উত্তৰ দিব পাৰিছিলে মোক কমেণ্ট কৰি জনাবচোন। আজি শেষৰ প্ৰশ্নটোলৈ যাওঁ। শেষৰ প্ৰশ্নটোৰ উত্তৰ আপোনালোকে দিব লাগিব। যিসকলে শুদ্ধ উত্তৰ দিব তেখেতসকলৰ নাম মই অহা খণ্ডত প্ৰকাশ কৰিম। বন্ধুসকল, আজি যদি ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব, আৰু যদি মোৰ চেনেলটো নতুনকৈ চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব। আজি শেষৰ প্ৰশ্নটোলৈ যাওঁ। শেষৰ প্ৰশ্নটো হৈছে অসম চুক্তি কিমান চনত স্বাক্ষৰিত হৈছিলে? হয় বন্ধুসকল, অসম চুক্তি কিমান চনত স্বাক্ষৰিত হৈছিলে? আজি শেষৰ প্ৰশ্ন এইটোৱে আছিলে। তেতিয়া আজিলৈ আহোঁ বন্ধুসকল, জয় আই অসম।